নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ আজি মই লাইভ আহিছোঁ আৰু আপোনালোকক মই এগৰাকী শিল্পীৰ ওচৰলৈ লৈ আহিব বিচাৰিছোঁ। মাধৱ ৰঞ্জন, সকলোৱে চিনাকি পৰিচিত এটা নাম মাধৱ ৰঞ্জন। বিশেষকৈ যিসকলে টিকটকাৰ তেওঁলোকৰ কাৰণেতো অতি জনপ্ৰিয় গান। তেওঁলোকে কোচতে লওঁ নে বুকুতে লওঁ, লাখৰ ওপৰত টিকটক অলৰেডি বনি গৈছে। মোৰ ওচৰত মাধৱ ৰঞ্জন দা আছে। মাধৱ ৰঞ্জন দা নমস্কাৰ। আপোনালৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি যিহেতু সামাজিক দূৰত্ব বজাই ৰাখি আমি ভিডিঅ'টো কৰিছোঁ। বিহু কেনেকুৱা গৈছে? বিহুটো এইবছৰ অলপ সকলোৱে মেইনটেইন কৰি চলিব লগা হৈছে, সামাজিক দূৰত্ব বজাই ৰাখিব লগা হৈছে। পোনপ্ৰথমে মই অংশুমান চাহুৰ ইউটিউব চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে অংশুমান চাহু ইউটিউব চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এই প্ৰসংগতে মই বেছি সময় নলওঁ। তেওঁলোকক মই এটি গীত মই শুনাম। আপোনাৰ মুখে মই এই টিকটকাৰসকলে যিটো গীত লাখৰ ওপৰত ভিউৱাৰ্ছ হৈছিলে সেইটো মই অকণমান ৰাইজক মই পোনপটীয়াভাৱে শুনাব বিচাৰিছোঁ। তোক কোচতে লওঁ নে বুকুতে লওঁ নে কলিজাটা কি লওঁ, তুখিয়াতে লওঁ নে